এয়া হৈছে চোনৰ ভাৰ এঘৰ মানুহৰ ঘৰত ৰাখি তেনেকৈ নামঘৰলৈ লৈ যোৱা হয়।
এয়া হৈছে ৰামসীতাৰ বিয়া হৈ গ'ল ইয়াতে একেবাৰে শেষৰ দিনা। বহুত মানুহৰ ভিৰ। ৰাম লক্ষ্মণ সীতা সেয়া লৈছে সকলো একেবাৰে নাটকৰ শেষৰ অংশ এইখিনি সকলোৱে সেয়া লৈছে ইয়াতে। নামঘৰৰ পৰা ওলাই আহি গেটতে লগ পালোঁ গণেশ বাবা। এইটো মোৰ বহুত প্ৰিয় হয়। হাতীটো ইয়াতে ৰুমতো গৈ থাকে আৰু ইয়াতো লগ পালোঁ, পাই সেৱা কৰিলোঁ ময়ো। সকলোৱে সেৱা লৈছে কিন্তু খোৱা বস্তু দিয়া নহ'ল, হঠাতে দোকানো নাই ওচৰত। সকলোৱে সেৱা লৈছে। চাওক বহুত কিউট হয় হাতীটো, মৰম লগা।